মাই চেনেল পূজাস্মিতা ক্ৰিয়েশ্যন। আজি আপোনালোকৰ মাজলৈ এটা মই বিশেষ ব্লগ লৈ আহিম, কিন্তু মোৰ কাৰণে বিশেষ দিন হয়তো আপোনালোকৰ কাৰণে নহ'ব পাৰে। আজি মই গৈ আছোঁ পবিত্ৰ ভাদ মাহত ঢেকীয়াখোৱা নামঘৰ আৰু মইনাপুৰী নামঘৰ, আৰু মোৰ বহুত হেপী মই আজি নামঘৰলৈ যাম, সেইটো কাৰণে ময়ো বহুত এক্সাইটেড হৈ আছোঁ। আৰু আপোনালোকৰ মাজলৈ দেখুৱাম আজি ঢেকীয়াখোৱা নামঘৰত কি হয় আৰু মইনাপুৰী নামঘৰত কি হয়, সেই সকলোখিনি এই ব্লগটোৰ যোগেদি আপোনালোকে পাব। আৰু মোৰ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব কিন্তু, আৰু কাষত থকা বেল আইকনটো বজাবলৈ কিন্তু নাপাহৰিব। তেনেহ'লে আহকচোন মোৰ ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ ঢেকীয়াখোৱা নামঘৰৰ পৰা। এয়া আমি ঢেকীয়াখোৱা নামঘৰ আহি পাই গ'লোহি। ইমান মানুহ চাওক, কিমান ভিৰ। আমি ৰাতিয়ে আহিছোঁ, কিমান ভিৰ। এইপিনে দেখিছে কিমান মানুহ, মই আপোনালোকৰ আগত দেখাই দিছোঁ। আৰু এইপিনে আমি চাকি লৈ আহিছোঁ, যেনিবা বাই চাকি অনা নাছিলে, সেইটো কাৰণে বায়ে চাকি লৈছে ইয়াতে। আৰু এইপিনে আমি চাকি লোৱাৰ পিছতে এইপিনে গৈ আছোঁ চাকি দিবৰ কাৰণে। এয়া দেখাই দিছোঁ আপোনালোকক, চাওক কিমান মানুহ ভিৰ ন। এয়া দেখাই দিছোঁ আপোনালোকৰ মাজত ইমান মানুহ ভিৰ। এতিয়া আমি ধুনীয়াকৈ দেখাই দিছোঁ পৰিৱেশটো কেনেকুৱা, ইমান মানুহ ভিৰ নহয় জানো। এইপিনে আমাৰ মায়ে শৰাই দিছে, মই দেখাই দিছোঁ। মায়ে তাত শৰাই বস্তু দি আছে আৰু মোৰ ভিডিঅ'টো কৰি থৈ দিছে অলপমান। আৰু এইপিনে পাই চাকি লৈ আহি আছে। এতিয়া আমি চাকি দিবৰ কাৰণে ভিতৰলৈ গৈ আছোঁ। এয়া দেখাই দিছোঁ আপোনালোকক চাওক। এয়া বাহিৰতো চাকি দিব পাৰে, আমি খালি তাতকৈ অলপ ভিতৰত দিম। কিছুমানে বাহিৰত দিয়ে, ভিতৰত বেছি ভিৰ কাৰণে আমি খালি এয়া মাধুমী দি আছে, আৰু খালি আমি ভিতৰতে চাকি দি এইপিনে গৈ আছোঁ চাকি দিবৰ কাৰণে। মানুহৰ ভিৰ লাহে লাহে গৈ আছে, আৰু আগে আগে বাহ গৈ আছে। ইয়াৰ ভিতৰত সোমালোঁ, ইমান ধুনীয়া লাগে ন, চাওকচোন ইমান ধুনীয়া পৰিৱেশ। মনটো একদম একেবাৰে বেলেগ হৈ যায় নহয়নে। এয়া আমাৰ অক্ষয় ভণ্টি, এয়া দেখাই দিছোঁ। আৰু এইপিনে মানুহবোৰে চাকি জ্বলাইছে। মই বেছি নকৰোঁ, বেয়াও লাগে ন এনেই বেছিকৈ ভিডিঅ' কৰি থাকিবৰ কাৰণে, সেইটো কাৰণে আপোনালোকক দেখাবৰ কাৰণে অকণমান কৰি থৈ দিলোঁ দেই। এয়া বাহিৰৰ পৰিৱেশটো এয়া দেখাই দিছোঁ। এইপিনে চাহ খাবগৈ পাৰে, মই যোৱা নাই। আৰু এইপিনে দেখাই দিছোঁ নামঘৰৰ ভিতৰত নাম লৈ আছে ৰাইজসকলে, ভকতসকলে। এয়া দেখাই দিছোঁ, মই বাহিৰৰ পৰাই অলপ কৰি দিলোঁ ভিডিঅ', দেখাই দিছোঁ পৰিৱেশটো। আৰু তাৰ মাজতে ময়ো অকণমান আপোনালোকৰ আগত ওলালোঁ, দেখাই দিছোঁ মোৰ নামঘৰলৈ যে আহিছোঁ, মই ভিডিঅ'বোৰ কৰি আছোঁ নহয় জানো। এয়া নামঘৰৰ ভিতৰত সেৱা কৰিলোঁ, তাৰপিছত বাহিৰলৈ ওলাই আহিলোঁ। আৰু ওলাই থাকোঁতে মোৰ ফোনটো মোৰ বৰ ল'ৰাটোৰ হাতত দি থৈছিলোঁ, সিও সেইটো কাৰণে মোকো ভিডিঅ'খন কৰি থৈ দিলে, আৰু মই সেইখন ভিডিঅ' ক্লিপো ইয়াতে দি দিলোঁ ভিডিঅ'টোৰ মাজতে। তাৰপিছত আমি নামঘৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, আৰু বাজৰত গোটেই ভকতসকল ৰাইজসকল বহি আছে। আৰু আমি তাৰ মাজতে ওলাই আহিলোঁ, চবেই বাহিৰত ফটো মাৰিছে, কিছুমানে ভিডিঅ' কৰিছে। তাৰ মাজতে মোৰ ভিডিঅ' ফটো আমিও মাৰিলোঁ চবেই, আপোনালোককো দেখাই দিছোঁ কিমান মানুহৰ ভিৰ। এয়া দেখাই দিছোঁ গোটেই পৰিৱেশটো মই। এয়া গোটেই পৰিৱেশটো মই দেখাই দিছোঁ, আকৌ ধুনীয়াকৈ অকণমান দীঘলীয়াকৈ দেখাই দিছোঁ আপোনালোকক গোটেই ৰাতিৰ পৰিৱেশটো। আৰু গোটেইখন দোকান চাওকচোন, আগে পিছে গোটেইখন দোকান আপোনাৰ। এইপিনে দোকান আছে, এইটো চাইডৰ দোকান আছে, গোটেইখন মানে দোকানেই দোকান আপোনাৰ। মিঠাই দোকান, হোটেল আছে, আপোনাৰ কিতাপ পত্ৰৰ দোকান আছে, কচমেটিকৰ আছে, তাৰমানে চবৰে আছে আপোনাৰ। একো দোকান থাকি নহয়, গোটেইখিনি মই আপোনালোকক দেখাই দিম ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো ভালকৈ সম্পূৰ্ণকৈ চাই থাকক। এয়া মই দেখাই দিছোঁ। এতিয়া আমি অকণমান আগলৈ যাম, মই দেখাই দিছোঁ বলক। এইপিনে গৈ আছোঁ এইপিনে দেখাই দিছোঁ, গৈ আছোঁ দেখাই দিছোঁ। খেলনা বস্তুবোৰ যে বাচ্চাবোৰ যে খেলনা বস্তু বহুত আছে আৰু দেই, বহুত আছে। এতিয়া আমি এইখন মাৰ্কেটৰ ভিতৰত সোমাই যাম, মই দেখাই আছোঁ। এইপিনে আপোনাৰ কচমেটিক মানে দোকান আছে, এইপিনে খাৰু মণিফুলি, এইপিনে মানে কাপ চাপ বিকা, এইপিনে আপোনাৰ মণিপুৰী গ'ল্ডৰ কিবা আছে, এইপিনে মানে 150, 100, 100 মানে 100, 150 চবৰে মানে চব প্ৰাইজতে আপোনাৰ 200, 200 চবতে আপোনাৰ কাপোৰ ইয়াত মানে ৰিডাকশ্যন দি আছে। গোটেইখন মানে দেখাই দিছে নাই চেল গোটেইখন। আৰু এইপিনে আপোনাৰ আছে কাঠৰো বস্তু আছে, মই দেখাই আছোঁ। এই কাঠৰ বস্তু হেতা আছে আপোনাৰ, মানে বহুত আছে, আৰু ফুল চুলো চব আছে। কাঠৰ বস্তু কিছুমান আছে মানে
আৰু এইপিনে ফুচকা ইহঁতে খাই আছে, ফুচকা মই নাই খোৱা, ইহঁতে খাই আছে। আৰু এইপিনে মা আৰু বাহঁতে কিতাপ চাই আছে। কিতাপ ইয়াৰ পৰা নাই লোৱা, অকণ আগৰ পৰা লৈছে, হ'লেও ইহঁতে কিতাপ চাই থাকোঁতে মই ভিডিঅ' কৰি থৈ দিলোঁ অলপ। কিতাপ লৈছে বাৰু, গুণমালা লৈছে, লক্ষী চৰিত্ৰ লৈছে, আপোনাৰ তেনেকৈ কিছুমান নাৰায়ণ কবচ, হনুমান কবচ বহুত লৈছে। আৰু সেয়া মোৰ ভিডিঅ' কৰা নহ'লে, কিন্তু ল'লে সেয়া। আৰু এইপিনে মালা আছে, ফুল আছে, দেখাই দিছোঁ চব, কিমান ধুনীয়া ধুনীয়া ফুল ন। আপোনাৰ ডেক'ৰেশ্যন ঘৰটো গৈ পৰে, গোটেই মই দেখাই দিছোঁ ধুনীয়াকৈ। আৰু এইপিনে আমাৰ বাৰ ল'ৰাটোৱে ককা এজনৰ ওচৰত ৰছী পিন্ধিছে, তাৰ অকণমান ভিডিঅ' মই থৈ দিলোঁ আপোনালোকক দেখাবৰ কাৰণে। কিমান ধুনীয়াকৈ পিন্ধিছে চব, ককাজনলৈ চাইছে। আৰু এইপিনে অকণ আইডিয়া কৰি আছোঁ। আৰু আগত কি আছে, এইপিনে জেলেপি বনাই আছে দাদাহঁতে, এয়া ফটো আছে। এইপিনে মিঠাই নিমকি, খুৰমা, জেলেপি বনাই আছে। এইপিনে কিবা পকৰা বনাই আছে। এইপিনে আকৌ ফুল আছে। এনেকৈ ধেৰ দোকান আছে, চব কিমান দোকান আগে আছে, গোটেইখন আপোনাৰ দোকানে দোকান। আৰু এয়া দেখাই দিছোঁ চব। এইখন দোকানলৈ আমি গৈছিলোঁ, হোটেল হয়, এইখন গৈছিলোঁ চাহ বিচাৰি, কিন্তু আমি চাহ নাপালোঁ, সেইটো কাৰণে ইয়াৰ পৰা উভতি আহিলোঁ আগত খাবৰ কাৰণে। আৰু আহি থাকোঁতে মই দাদাহঁতে যে বনাই আছে জেলেপি, অকণমান ভিডিঅ' আপোনালোকক দেখাই দিছোঁ। গৰম গৰম জেলেপি পূৰা বনাই আছে, আমিও আহোঁতে লৈ আহিছিলোঁ, চাহ তাহ খাই পেলাইহে আনিছোঁ, প্ৰথমতে নিয়া নাছিলোঁ। আৰু এইপিনে পপকৰ্ণ আছে, আমাৰ খুব লৈ আছে পোৱালীবোৰে, এয়া চব অকণমান কৰি থ'লোঁ। এইপিনে আকৌ খেলনা বস্তু আছে। আৰু এইপিনে এইখন মাৰ্কেট আৰু এখন মাৰ্কেটে সোমালোঁ। এইপিনে আপোনাৰ বেগ আছে, এইপিনে ঘড়ী আছে, এইপিনে খাৰুমণি, এইপিনে ফুটবল, এইপিনে ফুলি খাৰু, গোটেইখন মানে আছে। আৰু দেখাই দিছোঁ গোটেইখন আছে। আৰু খেলনা বস্তু মানে ইয়াত আপোনাৰ নামঘৰ ভিতৰলৈ অহাৰ পাছতে বাহিৰৰ পৰা অহা বস্তু গোটেইখন আপুনি দোকানে দোকান পাব। আপুনি কি কিনো কি নিকিনো তেনেকুৱা লাগিব মনটো, এতিয়া ধুনীয়া বস্তু উলিয়াই কিন্তু দেই। তাৰপিছত আমি আহি হোটেল এখন সোমালোঁ চাহ খাবৰ কাৰণে। এয়া ইয়াত আমি পকৰি খালোঁ, ঘুগুনি খালোঁ, বেছি ভিডিঅ' নকৰিলোঁ, অলপ কৰিলোঁ। এইবোৰ খালোঁ অলপ সময়লৈকে। তাৰপিছত আমি খাই অহাৰ পিছত আহিলোঁ মইনাপুৰী নামঘৰ। দেৰি হ'ল, নামঘৰ বন্ধ হৈ গ'ল, 11টা বাজি গ'ল। হ'লেও আপোনালোকক মই দেখাই দিছোঁ নামঘৰ বন্ধ যদিও ভিতৰৰ মেইনখন। আমি তাৰ বাহিৰতে আমি ধূপ চাকি জ্বলালোঁ। এয়া মই আৰু মাহঁতে সেৱা কৰিলোঁ ধূপ চাকি জ্বলাই মেলি। আমাৰ বহুত দেৰিও হ'ল ঢেকীয়াখোৱা নামঘৰৰ পৰা অহা। তাৰ পাছতে আমি চাকি তাকি জ্বলাই মেলি আমি এতিয়া ইমান দেৰি হ'ল আৰু 11:30 বাজি গ'ল। আমি মইনাপুৰী নামঘৰৰ পৰা ওলাওঁতে 11:30 বাজি গ'ল। মই বাহিৰৰ পৰিৱেশটো হ'লেও দেখাই দিছোঁ, চাওক। তাৰপিছত আমি দেৰি হোৱাৰ কাৰণে আমি ভাবিলোঁ বাহিৰতে কিবা এটা খাই যাওঁ। সেইকাৰণে দাদাই লৈ আহিলে আমাক চিটি ধাবা বুলি এখন ধাবালৈ লৈ আহিলে। আমি ধাবা আহি পাই গ'লোহি। ধাবাৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। ইয়াত ভাত খাবৰ কাৰণে ৰখি আছোঁ। ইয়াত ভাতৰ থালি নাই, কিন্তু এক্সট্ৰা সেইটো কাৰণে আমি এক্সট্ৰাকৈ অৰ্ডাৰ দিলোঁ। চবেই এতিয়া ভাত অহাত ৱেইটিং কৰি আছে। আৰু এইপিনে গোটেইখিনিকে কথা পাতি আছোঁ, মই তাৰ মাজতে ভিডিঅ' কৰি থৈছোঁ। আৰু এইপিনে আকৌ পঢ়ি আছে আমাৰ বৌজনীয়ে কিতাপ এখন। তাৰপিছত ভাত অহালৈ আমি ৰখি থাকিলোঁ, ভাত আহিলে। তাৰপিছতে ভাত অহাৰ পাছত আমি খাম, সেইটোকে ৰখি আছোঁ। খাই মেলি আৰু আমি ঘৰলৈ যাম। আৰু মই যদি ভিডিঅ' চাই ভাল পাইছে আকৌ কৈছোঁ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কিন্তু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব দেই। এতিয়া মানে দুবাক্য বেশত পানী বটলটো আহিছে, মই দেখাই দিছোঁ পানী বটলটো। তাৰপিছতে মানে ভাত আহিব, বুজিলে। সেয়া পানী বটল আহি গ'ল। আৰু তাৰপিছতে চাগে ভাত আহিব, ভাত অহা যেন লাগিছে। আৰু ৱেটিঙত আছোঁ। আৰু এতিয়া ভাত আহি গ'ল, পটাপট খালোঁ। তাৰপিছত আমি এতিয়া ঘৰলৈ গুচি আহিলোঁ।